নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰঙা আলু অৰ্থাৎ মিঠা আলুৰ খেতিডৰা। বন্ধুসকল, মই প্ৰত্যেক বছৰেই মিঠা আলুৰ খেতি কৰোঁ আৰু খেতি কৰি যথেষ্ট লাভান্বিত হ'বলৈ সক্ষম হওঁ। এইবাৰো প্ৰায় মই এবিঘা মাটিৰ ৰঙা আলু কৰিছোঁ আৰু এইবাৰো মই যথেষ্ট লাভ হ'বলৈ সক্ষম হ'ম। বন্ধুসকল, আপোনালোকে যদি ৰঙা আলু খেতিৰ বিষয়ে জানিব বিচাৰিছে বা ৰঙা আলু খেতি কৰিছে, তেতিয়াহ'লে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই যাব আৰু মোৰ চেনেলটোলৈ নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব মোৰ সকলো ভিডিঅ' চবতকৈ প্ৰথমে পাবলৈ। বন্ধুসকল, ৰঙা আলু খেতি কৰিবলৈ হ'লে মাটিডোখৰ ভালদৰে প্ৰস্তুত কৰি লোৱাটো খুবেই প্ৰয়োজনীয় কাম। সেই বন্ধুসকল, আপোনালোকে প্লাও লগাই পেলাই কেইদিনমান ৰাখাই থ'ব শুকুৱাবলৈ। মাটিডোখৰ অলপমান শুকোৱাৰ পাছতে আপোনালোকে লতৰ বেতৰ লগাই পেলাই মাটিডোখৰ ভালদৰে সমান কৰি ল'ব। বন্ধুসকল, মই ৰঙা আলুবোৰ পাতিত দিছোঁ, সেয়ে আপোনালোকে ট্ৰেক্টৰে ডাঙৰ ডাঙৰ পাতি বনাই ল'ব। পাতিবোৰ আপোনালোকে 2 ফুট বহল দিব আৰু 1.5 ফুট উচ্চতা কৰি পেলাই বনাই ল'লে ভাল ফল পাব। বন্ধুসকল, অন্যান্য আলু খেতিসমূহৰ দৰে ৰঙা আলুটো গুটিৰ পৰা নহয়। ৰঙা আলু খেতি কৰিবলৈ হ'লে আপোনালোকে ৰঙা আলুৰ গছ লাগিব। প্ৰথমতে আলুৰ গছবোৰ এনেদৰে কাটিং কৰি ল'ব ভিডিঅ'ত দেখুওৱাৰ দৰে। তাৰ পাছতে আলু ভেটিবোৰ যিটো বনাইছিলে সেই আলু ভেটিবোৰ আপোনালোকে পানী দিয়া কাম আৰম্ভ কৰিব। বন্ধুসকল, 2 দিনমান আপোনালোকে ভালদৰে পানী দিয়াৰ পাছতে আলুৰ ডালবোৰ এনেদৰে ৰোৱাৰ কাম আৰম্ভ কৰিব। ভিডিঅ'টোত দেখুওৱাৰ দৰে আপোনালোকে প্ৰায় 5 ইঞ্চিমান দূৰত্ব ৰাখি এনেকৈ ডালবোৰ ৰুই যাব। বন্ধুসকল, এনেদৰে ডালবোৰ ৰুই গ'লে আপোনালোকে ভাল ফল পাবলৈ সক্ষম হ'ব। বন্ধুসকল, প্ৰায় 15-20 দিনৰ পাছতে যেতিয়া ডালবোৰে শিপা দিবলৈ আৰম্ভ কৰিব, তেতিয়াই আপোনালোকে সাৰ দিয়া কাম আৰম্ভ কৰিব। বন্ধুসকল, সাৰত মই প্ৰয়োগ কৰিছিলোঁ ইউৰিয়া, DAP, পটাছ ভালদৰে মিক্স কৰি পেলাই ভেটিটোত ছটিয়াই গৈছিলোঁ। মিঠা আলু খেতিটোৰ সময়সীমা খুব কম কাৰণে আপোনালোকে সাৰ প্ৰয়োগ কৰিবই লাগিব। সাৰ প্ৰয়োগ নকৰিলে বন্ধুসকল আপোনালোকে খুব কম ফল পাব আৰু আপোনালোকে সিমান লাভ হ'বলৈ সক্ষম হ'ব খেতিডৰাৰ পৰা। বন্ধুসকল, ৰঙা আলু মাঘৰ বিহুৰ টাইমত 80 টকা পাৰ কেজি হয়গৈ। সেই বন্ধুসকল, ৰঙা আলু খেতিটো খুবেই এটা লাভদায়ক খেতি আৰু ৰঙা আলু খুব কম খৰচতে কৰিব পাৰি। বন্ধুসকল, ৰঙা আলুৰ এই ভিডিঅ'টো এইখিনিতে সামৰো। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।